আসসালামু আলাইকুম এভৰিৱান কি খবৰ ভালনে সকলোৰে এইটো মোৰ নতুন চেনেল হয় আৰু মোৰ নতুন চেনেলত আৰু মোৰ ফাৰ্ষ্ট ব্লগত আপোনালোকক সকলোকে বহুত বেছি স্বাগতম জনাইছো আৰু যেহেতু মই ঘৰত বহি বহি ঘৰৰ মানুহখিনিৰ মাথা খাই আছিলো তাৰ কাৰণে মোক এটা কোৰ্স কৰিব দিল আৰু মই তাতে যাবাই ৰেডি হৈছো পুৱাই তো এতিয়া যাব ওলাইছো আৰু এসাকচোন চাবিটো ঘৰতে থৈ গৈছিল লৈ ললো এতিয়া যাম আৰু যেহেতু মই ইমান ভাল ড্ৰাইভাৰ নহয় সেই কাৰণে মই এতিয়া মোবাইলটো বেগতে ভৰাই থম আৰু যাই লম আৰু ভিডিওটো আপোনালোকে চাই আছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু এনেকৈ মই ওলালো এতিয়া ৰাস্তাত আৰু আপোনালোকক অলপমান আমাৰ মানে ৰাস্তাটো দেখাই দিলো এতিয়া স্কুটি ষ্টাৰ্ট দিম আৰু যাম এইটো ৰাস্তাটো চাই লওক আৰু যেতিয়া ভিডিওটো চাই আছে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু যদি ফেসবুকত চাই আছে তেন্তে ফলো কৰি দিয়ক তো ফাইনালি মই আহি পালো ইয়াতে ক্লাছ কৰিম আৰু মোৰ আজি দেৰি হৈ গৈছে তো মোৰটো দেৰি হৈছে কে লগতে বাকি কেইটাৰো দেৰি হৈছে মানে আজি বাইদেউ অলপমান দেৰিকে আহিছে আৰু এনেকৈ দৌৰিকৈ ক্লাছ আৰম্ভ কৰি দিল আৰু আমাক নোট তুলিব দিছিল তো আমি নোট তুলি আছিলোঁ আৰু ইমান গল্পত বিজি হৈ আছিলোঁ নোটখিনি উঠাই নহ'ল তাৰপিছত ফটো মাৰি ল'লোঁ মানে ঘৰত আহি উঠাম গতিকে যিয়ে নহওক মই কি কোৰ্স কৰি আছোঁ কি শিকি আছোঁ সকলোখিনি আপোনালোকক লাহে লাহে জনাম আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব যদি ফেসবুকত চাই আছে ফলো কৰি দিব আৰু ইউটিউবত চাই থাকিলে সাবস্ক্ৰাইব কৰি দিব তো এনেকৈ আমি নোটখিনি তোলাৰ পিছত বাইদেউ অলপমান বুজি ল'লোঁ তাৰপিছত ক্লাছ শেষ কৰি আমি ওলাই আহিলোঁ যেহেতু আজি ক্লাছ শেষ হোৱাতে দেৰি হৈ গৈছিল আৰু ভোকো লাগি গৈছিল সেইকাৰণে হোটেল এখনত সোমাই তিনিওজনীয়ে পৰঠা খাই ল'লোঁ আৰু পৰঠা খোৱাৰ পিছত আমি এতিয়া ঘৰত যাম তো আজিৰ ভিডিঅ'ত এইখিনি আছিল নেক্সট ভিডিঅ'ত লগ পাম বাই বাই লাইক আৰু শ্বেয়াৰ কৰিব দেই লগতে সাবস্ক্ৰাইব কৰি দিব আৰু ফেসবুকত চাই